অসমীয়া নৱবৰ্ষৰ প্ৰথমটো সোমবাৰ বুলি আজি যাবলৈ ওলাইছোঁ তাম্ৰেশ্বৰ দেৱালয়লৈ। চিকু, মই, বাইদেউ, ভিনদেউ আমি চাৰিটাই ধুনীয়াকৈ ওলাই আহিছোঁ ৰাতিপুৱা আৰু বাটত লগ পালোঁ এই নাচনীকেইজনী। যিহেতু বিহুৰ বতৰ থাকিবই আৰু তাৰপিছত আহি পালোঁ মন্দিৰৰ পৰিৱেশটো বাহিৰত আহিয়েই ইমান বেছি ধুনীয়া লাগিছে, ভিতৰতটো আৰু বেছি ধুনীয়া হ'ব। মই প্ৰথমবাৰ আহিছোঁ আজি আৰু এয়া ভিতৰলৈ যাবলৈ ওলাইছোঁ আৰু আমি ধুনীয়াকৈ ধূপ চাকি সকলোবিলাক লৈ ল'লোঁ আৰু যিহেতু বহাগৰ মাহ নতুন পাত ধৰিছে গছবোৰ দেখিবলৈ বহুত বেছি ধুনীয়া হৈছে। এইফালে নন্দীৰ ওচৰত চাকি ধূপ জ্বলাই সেৱা ল'লোঁ, ভগৱানৰ আশীষ ল'লোঁ। তাৰপিছত মেইন মন্দিৰটোলৈ গ'লোঁ, তাত মন্দিৰটো ভালকৈ বনাই আছে, কমপ্লিট হোৱা নাই এতিয়াও। সেৱা ল'লোঁ আৰু পৰিৱেশটো সঁচাই ধুনীয়া আৰু আমি ফুটটো নল'লে কমপ্লিট যেনেই নালাগে মন্দিৰলৈ গৈ আৰু অকণমান বহিলোঁ। পৰিৱেশটো ভালেই আছিল, ধুনীয়া সেউজীয়া পৰিৱেশ আৰু আজিলৈ এয়াই। যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব।